হে গাইজ সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে আৰু আমাৰো ভাল। আমি আজি কছাৰীসকলে শান্তি বিয়া খাবলৈ ওলাইছোঁ, গতিকে আজি ভিডিঅ'টো বহুতেই ধামাকা হ'বলৈ গৈ আছে। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক। এয়া মই খুব ধুনীয়াকৈ পিন্ধি শুই ওলাই ল'লোঁ, এয়া দেখিছেনে? তেনেহ'লে বলকচোন ডাইৰেক্ট বিয়া ঘৰতে লগ পাওঁ। এয়া আমাৰ মৰমৰ কইনাজনী বাহিৰত উলিয়াই আনি নিয়ম নীতি কৰা হৈছে। কাপোৰ ভিতৰত সকলোখিনি নিয়ম নীতি কৰাৰ পিছত গা ধুৱাবলৈ লৈ যোৱা হ'ব। এয়া কইনা মাকে নিয়ম নীতিখিনি কৰাৰ পিছতে সকলোবিলাকে অলপ অলপকৈ নিয়ম নীতি কৰি দিয়া হৈছে। আমি গা ধুলে আকৌ আমি গা ধুব নালাগিব জানো? ইয়াক মাহাল দিব এতিয়া কইনাক গা ধোৱা জেগালৈ লৈ যোৱা হ'ব। Ada bagus, ya lambah. Ini ada. ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদিহে ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব নকৰাসকলে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। আজিলৈ আহিছোঁ, বাই বাই। পুনৰ নতুন এটি ভিডিঅ'ত লগ পোৱাৰ আশা